নমস্কাৰ ইনাৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বজাৰৰ পৰা কচ মাছ আনিছিলোঁ। ৰাতি সাজটো এনেকৈয়ে খাম বুলি ভাবিছোঁ। আঞ্জাখন কেনেকৈ বনাওঁ দেখুওৱা হওকচোন আপোনালোকক। মই প্ৰথমতে নিমখ আৰু হালধিটো ভালদৰে সানি লৈছোঁ। দেখুওৱা ধৰণে আপোনালোকে নিমখ আৰু হালধিটো সানি ল'ব। আঞ্জাখন বনাবলৈ আলু মই কাটি লৈছোঁ। পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'লোঁ। শুকান জলকীয়া 4-5টা লৈছোঁ আৰু তেজপাত লৈছোঁ। প্ৰথমতে মাছ কেইপিচ মই ভাজি ল'ম। মাছ কেইপিচ ভজা হৈ গ'ল। এতিয়া প্ৰথমতে তেলখিনি মই গৰম হ'ব দিছোঁ। শুকান জলকীয়াকেইটা দি দিলোঁ। ইপিনে তেজপাতখিনিও দি দিছোঁ। এতিয়া ভালদৰে অকণমান সময় লাৰি থাকিম। লগতে মই কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। অকণমান সময় ভাজি থাকিম। পিঁয়াজখিনি ভজা হৈ গ'ল। মই আলুখিনিও দি দিছোঁ। আলুখিনিও ভজা হৈ গ'ল। এতিয়া মই হালধিৰ গুড়ি নিমখো দি দিছোঁ। আপোনালোকে সোৱাদ অনুসাৰে নিমখটো দি দিব। নিমখ আৰু হালধি দি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই পানী ঢালি দিলোঁ। আঞ্জাখন মই কিছু সময় বইল কৰিলোঁ। এতিয়া ভাজি থোৱা মাছৰ 2 পিচ মই আঞ্জাত দি দিলোঁ আৰু অকণমান সময় বইল কৰিম। দেখিছে ন, আঞ্জাখনৰ কালাৰ খাওঁ লাগি গৈছে ন। এতিয়া মই অকণমান জিৰাৰ গুড়ি দি দিলোঁ আৰু লগতে গৰম মছলা অকণমান আৰু মিট মছলা মিহল কৰি দি দিছোঁ। অকণমানেই দিছোঁ যিহেতু মাছৰ আঞ্জা। আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মোৰ চেনেলত কোনোবাই নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰিলোঁ ৰেচিপিটো ভাল লাগিছে আপোনালোকৰ। লগতে লাইক কৰিব। ইপিনে ঘৰত ৰেচিপিটো এবাৰ বনাই মোক কমেণ্ট বক্সত জনাব কেনে হৈছে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।